1কে ধৰি বিভিন্ন কাৰ্যসূচীসমূহ পৰৱৰ্তী এটা দিনত অন্তৰ্ভুক্ত কৰা হ'ব। লগতে সমিতিয়ে বাজেটৰ ওপৰত সাধাৰণ আলোচনা কালত বিভিন্ন বিধায়িনী দল গোট ইত্যাদি লাভ কৰিবলগীয়া সময় তালিকাখন অনুমোদন জনায়। সেই অনুসৰি সকলো পক্ষই লাভ কৰিবলগীয়া সময়ৰ তালিকাখন হ'ল ভাৰতীয় জনতা পাৰ্টি 208 মিনিট, ভাৰতীয় জাতীয় কংগ্ৰেছ 90 মিনিট, অসম গণ পৰিষদ 30 মিনিট, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 50 মিনিট, UPPL 24 মিনিট, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট 10 মিনিট, CPIM 4 মিনিট, নিৰ্দলীয় 4 মিনিট। এই তালিকাখন অহা ইংৰাজী 28 মাৰ্চ আৰু যিটো কথা আজি সদনত সকলোকে দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ, আজি লোকসভাতো সেই কথাটো আলোচনা হৈছে আৰু বিভিন্ন ৰাজ্যতো আলোচনা হৈছে। শাসক বিৰোধী সকলোৱে সেই ক্ষেত্ৰত ঐক্যমত প্ৰকাশ কৰিছে। অধ্যক্ষ মহোদয়, ৰাছিয়া আৰু ইউক্ৰেইনৰ যি যুদ্ধ হৈছে, সেই যুদ্ধত ভাৰতবৰ্ষৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত বিভিন্ন ধৰণৰ লাঞ্ছনা ভুগিবলগীয়া হৈছিল। এনেকৈ ধৰণৰ আহিছিল যে কান্দি কান্দি গুৱাহাটীৰ নীলিমাই ক'লে বৰাহ গলাই খাব লগা হৈছে পানী, 3 দিনে দেখা নাই ভাত ৰুটি, অসুস্থ হৈ পৰিছে ছাত্ৰ ছাত্ৰী। তাৰ পৰৱৰ্তী সময়ত আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ভাৰতবৰ্ষলৈ ঘূৰাই অনা বুলি জানিব পাৰিছোঁ। আৰু প্ৰত্যেকখন ৰাজ্যতে প্ৰায় এতিয়া বাজেট ছেছন হৈ আছে। শাসক বিৰোধী সকলো ঐক্যমত হৈছে যে নিজ নিজ ৰাজ্যৰ যিসকল ছাত্ৰ ছাত্ৰী ঘূৰি আহিছে সেইসকলক এটা সকাহ দিয়াৰ কাৰণে, কাৰণ তেওঁলোকৰ অভিভাৱকসকলেও বহুত টকা পইচা খৰচ কৰি তালৈ নিছিল, এতিয়া আধাতে তেওঁলোকে গুচি আহিবলগীয়া হৈছে। মই চৰকাৰক অনুৰোধ কৰিম, যদি আছেতো দিব, আৰু নহ'লেও এখন তালিকা যে অসমৰ সকলো ঘূৰি আহিলে নাই। আৰু আমাৰ মাননীয় বিত্তমন্ত্ৰী আমাৰ অজন্তা নেওগ বাইদেৱে যোৱাকালি 2022-2023 চনৰ আমাৰ অজন্তা নেওগ বাইদেৱে বাজেট ভাষণ পাঠ কৰিলে বা উত্থাপন কৰিলে। 2023 চনৰ বাইদেউ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে বাজেটটো যেতিয়া আৰম্ভ কৰিলে আৰু তেতিয়া নতুন নতুন কিছুমান আঁচনি ঘোষণা কৰা শুনিলোঁ, মই অলপ মাজতে মই ইম'চনেল হৈ গ'লো বাইদেউ, আৰু মাজতে পাহৰি গ'লো মই এছেম্বলিৰ ভিতৰত আছোঁ। আপুনি যেতিয়া এইবিলাক এই ভাষণবাদ যেতিয়া পঢ়ি আছিলে, ইম'চনেল হৈ গ'লো বাইদেউ। মোৰ এনেকুৱা লাগিলে মোৰ মানে মই যেন চৰাইৰ নিচিনা আকাশলৈ ঘূৰি গৈছোঁ। আৰু দেউখা মেলি মই আকাশতে নাচিছোঁ, আৰু আকাশতে মই গীত গাইছোঁ। তাৰমানে মোৰ এনেকুৱা লাগিল যেন আমি যেন একদম শ্ৰেষ্ঠ 5খন ৰাইজৰ 1 নম্বৰ ৰাইজলৈ আমি গতি কৰি আছোঁ। যেতিয়া মাননীয় অধ্যক্ষ মহোদয়ে একদম শ্ৰেষ্ঠ 5খন ৰাইজৰ 1 নম্বৰ ৰাইজলৈ আমি গতি কৰি আছোঁ, আপোনাৰ বাজেট স্পীচৰ পিছত হাউচ এডজৰ্ন টিল টুমৰো 9:30 AM এই বুলি কওঁতে মই মানে আপোনাৰ বাজেট স্পীচৰ পিছত বাস্তৱলৈ ঘূৰি আহিছোঁ। তাৰপিছত হাউচটো শেষ হ'ল, লবিত গৈ পেলাই গোটেই বাজেট ভাষণটো